ধূমপান আৰু সুৰাপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। স্মকিং এণ্ড এলকহল ইজ ইঞ্জুৰিয়াছ টু হেল্থ। আজি মাছৰ জান নাই বুজিছ, যাংগৈ বৈ। তই গৈ থাক, মই গৈ আছো। অ জোনবা, নদীৰ মাজত সেইটো ৰন্দা নহয়নে? হয়। ৰহ মই তাক মাতিছো। ঐ ৰন্দা, ৰন্দা। হ'ব। তহঁত কেইজনী ভালনে তহঁতৰ? ভাল ভাল। বঢ়িয়া, সদায় হাঁহি ফূৰ্তিত থাকিবি, তেতিয়াহে মনবিলাক ভাল হৈ থাকিব। ঐ, কাইলৈ তহঁত জোন আৰু তই আমাৰ গাঁৱলৈ যাবি দেই। গাঁৱৰ মানুহবোৰে আমাৰ গাঁৱত নামঘৰত ৰাম বিজয় নামৰ এখনি ভাওনা পাতিছে। ভাওনা আমাৰ সংস্কৃতি, কিয় বেয়া পামনো? পিছে আপুনি ভাও লৈছেনে নাই? লৈছো, গাঁৱৰ ভাওনা কৰিবতো লাগিবই। এইবাৰ পিছে মই নাৰী চৰিত্ৰ গোৱা নাই দেই, এইবাৰ মই লক্ষ্মণহে গাইছো। বৰ লক্ষ্মণটো। এই উৰ্মিলাজনীলৈ মনত পৰিলে বেয়াই লাগে বুজিছ। লক্ষ্মণক এৰি গোটেই জীৱনটো যে কেনেকৈ থাকিলে তাই, এনেকুৱা যাতে কাৰো জীৱনত নহয় দেই। হ'ব দে, মোৰো দেৰি হৈছে, ময়ো ঘৰমুৱা হওঁ। তহঁত কেইজনীও যা সোনকালে। ৰন্দা, জোনালী, কাইলৈ কিন্তু আহিবলৈ নাপাহৰিবি দেই, মই ৰৈ থাকিম তোৰ কাৰণে। মই তোৰ বাবে সদায় ৰৈ থাকিম মোৰ জোনালী। তই এতিয়া ঘৰ যা, মই কাইলৈ আহিম দেই। হ'ব বাৰু, তই ইমান টেনচন নল'বি। এনেকুৱা কথা নহয় আৰু দাদা, দিবি বাৰু, থচোন। ৰখিব। হ'ব দি দিবি, তই ইমান চিন্তা কৰিব নালাগে নহয়। ধন্যবাদ দেই দাদা। ঠিক আছে। সৌৰভ, দেউতা, কথাবোৰ তই ভাবিছনে নাই? কি কথা দেউতা? যোনে সদায় সদায় ক'ত ওলাই যায়, কি কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ হ'ল। নহ'লে কেতিয়াবা আমাৰ সকলোৰে নাক কাণ কাটিব। দেউতা, আপুনি অকণমানো চিন্তা নকৰিব। জোন এতিয়া ডাঙৰ হৈছে, তাই বুজা পৰা হৈছে। ভণ্টি, তই আহিলি? জোন, সদায় সদায় ওলাই যোৱাটো ভাল হোৱা নাই নেকি? দেউতা, মই পঢ়েলিকাহঁতৰ ঘৰলৈহে গৈছিলোঁ। ঠিক আছে বাৰু, কিন্তু যাতে এইখন ঘৰৰ মান সন্মান অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবি। মই তোক আগতে কৈছোঁ, তই চাবি সিহঁতৰ পৰা এদিন তই কথা শুনিব লাগিব। কথা শুনিবলৈনো কিটো আছে? তাইক মই জুজুবস্তি ভাল পাব কোৱা নাই। আৰু
যিমান যি হ'লেও তাই মোৰ নিজৰ বাৰ দৰে আৰু মোক কিমান মৰম কৰে তইনো কি বুজিবি ৰন্দাও এটা ভাল ল'ৰা দুখীয়া হ'ল বুলিয়ে কি সি মানুহ নহয় নেকি ধেত তেত তোক মই সেইটো কথা কোৱা নাই নহয় এই জোনালীৰ বাপেকটো দেখোন জানো তই কেনেকুৱা জোনালী কি হ'ল তই আজি ইমান দেৰি কৰিলি যে ৰন্দা আজি অলপ দেৰিয়ে হৈ গ'ল হ'ব দে মই তোক বেয়া পোৱা নাই তোৰ কাৰণে মই গোটেই জীৱনটো ৰৈ থাকিম ৰন্দা এনেকৈ আৰু আমি লুকাই লুকাই কিমান দিন লগ কৰি থাকিম তই মোক একেবাৰে আপোন কৰি নলও কিয় জোনালী আনকালেতো ইমান দেৰি নহয় ন তাকেই মাধৱকো মই আজি গধূলি পৰতে খবৰ কৰিছিলোঁ সিও বোলে আজি ৰণক লগ পোৱা নাই এই ভয় পৰীক্ষা ল'ৰাটো ওলাই গৈছে ক'ত গৈছে কি কৰিছে আপুনিতো খবৰ এটা ৰাখিব লাগে হ'ব দিয়া তুমি চিন্তাবোৰ কৰি থাকিব নালাগে সি আহিব ডেকা ল'ৰা তাতে আকৌ বোলে আজি এৰাহুতিত মাছৰ ওজাৰ উঠিছে কিজানি সি তালৈকে গৈছে দেখিলা কৈছিলোহে সি আহি পালেহি ভাইটি নব ইমান ৰাতি নকৰিবা দিনকাল ভাল নহয় যোৱা হাত মুখকেইটা ধুই ভাত খাই ল'বা হ'ব দিয়া নব ঐ ৰন ঐ বৈ ঐ তহঁতি কেইটা কিন্তু বেছি দেৰি নকৰিবি দেই শুন তই পঢ়া টেবুলৰ পৰা উঠি আহিলি যে দেউতা মই ভালদৰে পঢ়িছো নহয় তোমালোকে চিন্তা নকৰি চাবা এদিন মই গাঁওখনলৈ সুনাম কঢ়িয়াই আনিম হ'ব শুন তয়ে আমাৰ ভৱিষ্যত দেউতা নদীখনেচোন আমাৰ স্কুলখনো ডুবাই লৈ গ'ল তই মাছ মাৰিব যাবিনে জোনালীক লগ কৰিব যাবি ন তাই ৰৈ থাকিব নহয় তহঁতৰে ভাল দে অন্ততঃ তহঁতৰ কাৰণে কোনোবা এজন যে ৰৈ থাকে আমাৰ মাছ মৰোতে গোটেই জীৱনটোৱে গুচি যাব বুজিছ জোন ক'ত যা তই পহেলিকাহঁতৰ ঘৰৰ পৰা আহোঁগৈ ইমানকে পঢ়িলিকা ঘৰত কি ওলাই তাইৰ পৰা উপন্যাস এখন আনিছিলোঁ ঘূৰাই থৈ আহোঁগৈ ঠিক আছে সোনকালে আহিবি জোন কি উপন্যাস অসীমত যাৰ হেৰাল সীমা বৰ ধুনীয়া উপন্যাস কাঞ্চন বনাৰ এই উপন্যাসৰ পৰা মই বহু কথা শিকিব পাৰিছোঁ দেউতা তুমিও পঢ়িবাচোন কেতিয়াবা এই উপন্যাস কি জানো তোমাৰ কেতিয়াবা এই খংটো কম হৈ যাব পাৰে ৰন্দা এই নদীখন চাচোন কিমান শান্তকৈ ধীৰে ধীৰে বৈ আছে কিন্তু কেতিয়াবা এই নদীখন যদি অশান্ত হৈ যায় ৰন্দা তই তেনেকৈ কিয় কৈছ পঢ়িলিকা ক চা পঢ়িলিকা মই তোক বাৰে বাৰে কৈ আছোঁ তই জোনালীৰ বা লগে কিয় নেৰো জোনালী বাৰু ৰন্দা মোৰ একেবাৰে বাইদেউ আৰু ভিনদেউ যেন লাগে হ'ব গম পাবি এদিন কালি জোনালীহঁতৰ দেউতা আহিছিল আমাৰ ঘৰত আৰু আমাৰ চোতালতে বহি আমাৰ দেউতাৰ লগত আলোচনা কৰি আছে আৰু তোৰ কথা ওলাইছে তই হেনো একেবাৰে উৰণীয়া পঢ়িলা তাইৰ ক্ষেত্ৰত তইহে বেয়া কৰিছ তেনেকে কৈছে নি ক'বই তোৰ ক্লাছত বাৰে বাৰে ফেইল কৰি থাকিবি তোক মই তাক ক'ম তইও মোক তেনেকৈ কলি হ'ব তই হৈ পেলাই বেয়াই পালোঁ সেই মই তোক ধেমালিহে কৰিছোঁ তোক মই সঁচাই কৈছোঁ তই জোনালীৰ লগ এৰি দে দেউতাকটো কথা তই দেখোন জানই
এই ঘৰখন এখন বৰ সুখৰ সংসাৰ আছিল। ভাঙি চিঙি টান হৈ গৈছিল। গৰাবিলাক যেনেকৈ খহিছে, গাঁওখন বাচি থাকিব জানো ককাইদেউ? জোন, তই এতিয়া কি কৰিম বুলি ভাবিছ? গোটেই গাঁৱতে কথাবিলাক ৰজনজনাই গৈছে। আমাৰোতো এটা আত্মসন্মান বুলি কথা এটা আছে। এটা সাধাৰণ মাছমৰীয়া ল'ৰাৰ লগত তই নিজকে জীৱনটো ধ্বংস কৰিছ। দেউতা, সি কোনো সাধাৰণ ল'ৰা নহয়। মই তাক মোৰ স্বামী দেৱতা হিচাপে মানি লৈছো। জোন, ভণ্টি, মই তোৰ মনৰ কথা বুজি পাইছো, কিন্তু কি কৰিবি কচোন ভণ্টি? মা ঢুকোৱাৰ পাছত আজিও উপলব্ধি কৰি পাইছো সেই তাহানি দিনবোৰ কিমান হাঁহি ধেমালি কৰিছিলো আমি ন। কিন্তু দেউতাৰ কথাত বেছি বৰকে নধৰিবিচোন। এতিয়া দেউতাৰ বয়স হৈছে, অলপতো খঙাল হ'বই। তই ঘৰখনত এনেকে থাকিলে কি মোৰ কি ভাল লাগে নেকি কচোন? সেইজনী জোনালী বা দেখোন, হয় নাই বাৰু? অঁ, তো জোনালী বা হয়। বলচোন যাওঁ তালৈ। বলচোন। জোনালী বা, জোনালী বা, অ' জোনালী বা, তই মিছাতে ইমানেই অপেক্ষা কৰি আছ। ৰন্দাইকজনী তোক কেতিয়াবাই পাহৰি গৈছে। জোনালী বা, সেইটো চাচোন, ৰন্দা আহিছে নেকি? মাধৱ দা, ৰন্দা ক'ত? এইবোৰ বহুত কথা শুনিব পাৰিবি জানো তই? ক। শুন তেন্তে। সি গাঁওখনক নিজতকৈ বহুত ভাল পাইছিল। কালি ভঁৰালৈতৰ বুকুত নগাহলি গাঁওখনো জাহ গ'ল। মানুহবোৰ থানবান হৈ গ'ল। আমি অতি সোনকালে গাঁও এৰি যাবগৈ লাগিব। ৰণ, ৰণ, ৰণ। মই এই গাঁওখন সহজে এৰি যাব নোৱাৰো। তই পাগল হৈছ নেকি? মই পাগল হৈছো। এই গাঁওখনক মই নিজতকৈও ভাল পাওঁ। এই গাঁওখন মোৰ আবেগ। আছা, নদীৰ পানীবোৰে কেনেকৈ আমাৰ ফালে খেদি আহিছে। ৰণ,
ককাইদেউ 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 জলদি কৰা গাঁওখন এফাল পা খহি শেষ হৈ গৈছে আৰু সেই মাইজানৰ গোটেই গৰা খহি শেষ কৰি পেলাইছে মই যাওঁ গোটেই গাঁওখনক খবৰ দিমগৈ সেইটোৱেই শেষ নিশা আছিল সকলো থানবান হৈ গ'ল ৰণ ক'ত গ'ল কি হ'ল আজিলৈকে কোনো গম নাপালে